এভৰিৱান, আজি কুকুৰা মাংসৰ ৰেচিপি এটা আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। আমাৰ ঘৰতনো কুকুৰা মাংস আমি কেনেকৈ বনাই খাওঁ, আপোনালোকে ট্ৰাই কৰি চাব, খুবেই টেষ্টি হয়। তেনেহ'লে ব'লো আমি ষ্টাৰ্ট কৰোঁ। আজি মাংস চাই থাকক আপোনালোকে। এয়া আমাৰ মাংসখিনি কাটি বাছি ৰেডি কৰি থৈছোঁ। এতিয়া 4টা পিঁয়াজ লৈছোঁ, তাৰপিছত আদা নহৰু। মাংসখিনিত প্ৰথমতে টেঙা অলপ চেপি দি ল'লোঁ। টেঙা অলপ চেপি দি ল'ব। আমি এনেকুৱাকৈ আধা ফাল টেঙা চেপি ভালকৈ সানি ল'লোঁ মাংসখিনি। ইয়াত আমি এনেকৈ লৈ লৈছোঁ। আদা নহৰু আৰু জলকীয়া খুন্দি লৈছোঁ, আৰু এফালে 4টা মিডিয়াম চাইজৰ পিঁয়াজ আৰু 2টা বিলাহী এনেদৰে কাটি 4 খিলামান তেজপাত এনেকৈ টুকুৰা টুকুৰ কৰি লৈছোঁ। জিৰা, ধনিয়া, মিট মছলা আৰু জলকীয়া গুড়ি এই চামুচখনেৰে এচামুচ দি পানী অলপ দি মিহলাই লৈছোঁ। তাৰপিছত এইফালে তেল গৰম হৈ গ'ল। তাৰপিছত তেল গৰম হৈ যোৱা পিঁয়াজ, তাৰপিছত তেজপাত ভালদৰে পিঁয়াজখিনি আমি ব্ৰাউন কালাৰ হোৱালৈকে ভাজি থাকিম। পিঁয়াজখিনি ব্ৰাউন কালাৰটো আহিলত আমি বিলাহীখিনি দি দিছোঁ। এতিয়া এই আদা নহৰুখিনি আমি দি লওঁ। আদা নহৰু আৰু জলকীয়া যিখিনি পেষ্ট বনাই থৈছিলোঁ সেইখিনি দি দিম। তাৰপিছত এই আমি মছলাখিনি এনেকৈ বাটি থৈছিলোঁ যে সেইখিনি আকৌ আমি এনেকৈ দি দিওঁ। মছলাবোৰ লাগি থকা মছলাখিনিত আমি মিহলাই দি দিম। নিমখ অলপ দি দিছোঁ। আৰু মছলাখিনি আমি ভালদৰে তেলটো এৰি নিদিয়ালৈকে ভাজি থাকিম। এইখিনি তেলখিনি ইয়াৰ পৰা মছলাখিনিৰ পৰা তেলটো বাহিৰ হ'বলৈ ধৰিছে। এতিয়া এনেকুৱাতে আমি মাংসখিনি দি দিম। মাংসখিনি দি ভালদৰে লৰাই দিম। লৰাই লৈ ঢাকনখন দি আমি ভালদৰে সিজাই ল'ম। এয়া মাংসখিনি অলপ দেৰি ঢাকনখন দি সিজোৱাৰ পিছত এনেকৈ আলুখিনি দি ভালকৈ মিহলাই লৈছোঁ। মাংসখিনি বৰ ধুনীয়া কালাৰ এটা আহিছে, দেখিছেনে? মাংসখিনি মাজে মাজে এনেকৈ লৰাই থাকিব। এনেকৈ মাংসখিনি মাজে মাজে লৰাই আছোঁ। 2-3 মিনিটমানৰ মূৰে মূৰে মাংসখিনি এনেকৈ লৰাই আছোঁ। নহয়, মাংসখিনি বৰ ধুনীয়া কালাৰ এটা আহিব ধৰিছে। মই 15 মিনিটমান ভাজি আছোঁ মাংসখিনি। আৰু 5টা হৈছিলে কালি ভাতকেলা ভাজিখিনি এনেদৰে 15-20 মিনিটমান সময় ভাজি লোৱাৰ পিছত মাংসখিনিত অলপ
পানী দি দিম। কিমান দিম পানী? পানী অলপ দি দিছোঁ। আৰু এনেদৰে পানীখিনি দি দিয়াত পানীখিনি মই গৰম কৰিবলৈ নহ'ল, গৰম কৰি নল'লোঁ। গৰম কৰি দিলেও হয় নিদিলেও হয়, মই কিন্তু পানীখিনি গৰম কৰি দিয়া নাই। তাৰপাছত এনেকৈ পানীখিনি দিয়াৰ পিছত, পানী অলপ দিয়াৰ পিছত ঢাকনখন মাৰি থৈ দিম। আৰু এয়া পানীখিনি উতলিবলৈ আৰম্ভ কৰিছে। এতিয়া আৰু এবাৰ হিলাই দিওঁ। পানীটো অলপ শুকুৱাই দিম। এতিয়া আমাৰ লোকেল চিকেনখিনি আপোনালোকক দেখাই দিওঁ। মাংসখিনি হৈ গৈছে। মাংসখিনি এনেকৈ ঢাকনখন মাৰি গেছটো অফ কৰি দিওঁ। মাংসখিনি উলিয়াই লৈছোঁ ইয়াৰ পৰা। তাৰপিছত এয়া খাবলৈ ৰেডি হৈ গ'ল।